ক্ৰমাৎ ভয়ংকৰ হৈছে চিপাঝাৰৰ পৰিৱেশ চিপাঝাৰৰ আকাশে বতাহে এতিয়া প্ৰতিবাদৰ ঢৌ উচ্ছেদক লৈ গৰুখুটি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে চিপাঝাৰৰ গৰুখুটিত পুনৰ চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু তাৰ মাজতে এই ভয়ংকৰ ছবি পোহৰলৈ আহিছে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰিছে আৰক্ষীয়ে উচ্ছেদ চলাইছে আৰু তাৰ মাজতে এই সমূহ দৃশ্য প্ৰতিবাদকাৰীয়ে যদি এনেদৰে পথাৰৰ মাজত শুই পৰিছে আৰক্ষীয়ে আকৌ হাতত এনেদৰে বেনাৰ লৈ প্ৰতিবাদ নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে আপোনালোকক বেআইনী জনতা ঘোষণা কৰা হ'ল বুলি আৰক্ষীয়ে ইতিমধ্যে ঘোষণা কৰিছে প্ৰতিবাদকাৰীয়ে নামানে আৰক্ষীয়ে নেৰে তাৰ মাজতে এই গুলিয়াগুলিৰ ঘটনা এজন লোক গুৰুতৰভাৱে আহত হৈছে এই গুলিয়াগুলিৰ ফলত লোকজনক লগে লগে মঙ্গলদৈ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে চিপাঝাৰ গৰুখুটিত ক্ৰমাৎ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে সোমবাৰে উচ্ছেদ চলিছিল সোমবাৰৰ পিছত পুনৰ আজি ঢলপুৰত উচ্ছেদ চলাবৰ বাবে প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছিল কিন্তু প্ৰশাসনৰ লোকক সেই ঠাইত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল এই সকল প্ৰতিবাদকাৰীয়ে আৰু তাৰ পিছৰ পৰিৱেশ আৰু পৰিস্থিতি এয়া এফালে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ চলিছে উচ্ছেদৰ বিৰুদ্ধে সেই উচ্ছেদৰ বিৰুদ্ধে চলা প্ৰতিবাদে হয়তো এই সকল লোকক প্ৰতিবাদ কৰিবৰ বাবে উৎসাহ যোগাইছে আৰু সেইবাবে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে গৰুখুটিত এনেদৰে ওলাই আহিছে হাজাৰ হাজাৰ লোক চিপাঝাৰৰ পৰা বিকাশ ৰাজবংশীৰ ৰিপৰ্টৰ অসম আপুনি চাই আছে ৰিপৰ্টাৰ অসম